স্বাগতম জনাইছোঁ পাব্লিক সেৱা ইউটিউব চেনেলটিলৈ। আজি এইচএছ ফাৰ্ষ্ট ইয়াৰৰ কেইটামান গুৰুত্বপূৰ্ণ কথাৰ বিষয়ে আলোচনা কৰিম। এখন বিশেষ নটিচৰ বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈ চাওক আৰু যিসকলে মোৰ চেনেলত নতুন আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এই নটিচখন আহিছে আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ পৰা। ইয়াত উল্লেখ কৰিছে যে যিসকল ষ্টুডেণ্টে দৰ্পণ পৰ্টেলত অনলাইন এপ্লাই কৰিছে, মানে এইচএছ ফাৰ্ষ্ট ইয়াৰত এডমিশ্যনৰ কাৰণে অনলাইন এপ্লাই কৰিছে, তেওঁলোকে মানে যিখন মেৰিট লিষ্ট ওলাব এডমিশ্যনৰ সেইখন প্ৰকাশ কৰিবলৈ কাউন্সিলৰ পৰা ইনষ্টিটিউটসমূহক 1 তাৰিখৰ পৰা 1 ছেপ্টেম্বৰৰ পৰা 5 ছেপ্টেম্বৰৰ ভিতৰত মানে সেইখন প্ৰিপেয়াৰ কৰিব কোৱা হৈছে, মেৰিট লিষ্ট আৰু ৱেইটিং লিষ্টখন। আৰু ষ্টুডেণ্টসকলে সেই মেৰিট লিষ্টখন চাব পাৰিব 6 ছেপ্টেম্বৰৰ পৰা। 6 ছেপ্টেম্বৰৰ পৰা ষ্টুডেণ্টসকলে মেৰিট লিষ্টখন চাব পাৰিব দৰ্পণ পৰ্টেলৰ জৰিয়তে। আৰু এডমিশ্যনৰ কাৰণে এপ্ৰুভ কৰিব লাগিব 7 ছেপ্টেম্বৰ 11 PM লৈকে এপ্ৰুভ কৰিব পাৰিব। আৰু কমপ্লিট এডমিশ্যন প্ৰচেছ হ'ব 8 ছেপ্টেম্বৰৰ পৰা 12 ছেপ্টেম্বৰৰ ভিতৰত। আৰু যিসকল ষ্টুডেণ্টে দৰ্পণ পৰ্টেলত অনলাইন এপ্লাই কৰিব নোৱাৰিলে তেওঁলোকে ইনষ্টিটিউটসমূহত গৈ ভালকৈ অনুৰোধ কৰি এডমিশ্যন ল'ব পাৰিব। এই নটিচখনত সেইটো কথা সুন্দৰকৈ উল্লেখ কৰিছে। আৰু যিসকল ষ্টুডেণ্টে ছাবজেক্ট সাল সলনি কৰিব বিচাৰে তেওঁলোকে এডমিশ্যনৰ সময়ত সাল সলনি কৰিব পাৰিব। আৰু ইয়াত সুন্দৰকৈ প্ৰকাশ কৰিছে যে যিসকল ষ্টুডেণ্টে ইনষ্টিটিউটসমূহত নিজৰ নাম আহে, সেই ষ্টুডেণ্টজনৰ ইনষ্টিটিউটসমূহে নামটো সেই ষ্টুডেণ্টৰ অনুমতি অবিহনে কেঞ্চেল কৰিব নোৱাৰিব। আৰু যদিহে কেঞ্চেল কৰে আইনমতে দণ্ডনীয় হ'ব। এই কথাটো ইয়াত সুন্দৰকৈ উল্লেখ কৰিছে, গতিকে এইটো মন কৰিব। এই নটিচখনৰ মূল কথাখিনি এইখিনিয়ে আছিল। আশা কৰোঁ সকলোৱে সুন্দৰকৈ বুজি পাইছে। যদি কিবা বুজি পোৱা নাই মোক কমেণ্ট কৰিব বা মোক যিসকলে জানে পাৰ্চনেলকৈ সুধিব পাৰিব। তো আজিলৈ ইমানেই আছিল। ধন্যবাদ।